কবিতা মই এগৰাকী ধৰ্ষিতাই কৈছোঁ। কথা মনীষা ফৰদ্দাস। আবৃত্তি মনীষা ফৰদ্দাস। মই এগৰাকী ধৰ্ষিতাই কৈছোঁ। অ' মা, তুমি কিয় নকলা অ? প্ৰতিজন দাদাক বিশ্বাস নকৰিব। তুমি দেখোন কৈছিলা মা, ডাঙৰক সন্মান, সৰুক মৰম কৰিব। মইতো কৈছিলো, প্লিজ দাদা মোক যাবলৈ দিয়ক। মাৰ জ্বৰ বেছি হ'ব নহ'লে। মোলৈ পদূলিত ৰৈ কঁকালো বিষাব। দেউতাইতো মই নোযোৱালৈকে বাৰান্দাতেই থাকে। ইমান ক'লো মা, মই আপোনালোকৰ ভনীৰ দৰে। এৰি দিয়ক দাদা, দুখ পাইছো। সিহঁতে মোৰ কথা নুশুনিলে জানা মা। নিষ্ঠুৰভাৱে মোৰ ওপৰত জঁপিয়াই পৰিল মা। মই নিজক বচাব বহুত চেষ্টা কৰিছিলো মা, কিন্তু মই নোৱাৰিলো নিজক বচাব মা। অ' মা, মোক ক্ষমা কৰি দিবা দেই। তোমাৰ বাবে ঔষধ নিব নোৱাৰিলো। অ' দেউতা, তুমি ক্ষমা কৰি দিবা দেই। তোমাৰ অপেক্ষাৰ ভাল ফল দিব নোৱাৰিলো। মই বহুত চিঞৰিছিলো অ' মা, কিন্তু নোৱাৰিলো নিজক বচাবলৈ মা। নোৱাৰিলো তোমালোকৰ সপোনবোৰ পূৰাব। নোৱাৰিলো তোমালোকৰ বৃদ্ধকালৰ লাখুটি হ'ব। মোক যে জীয়াই নাৰাখিলে অ' মা। তুমি নাকান্দিবা দেই মা, মই আকৌ আহিম মা। বহুত কষ্ট পাইছো অ' মা, যাওঁ দেই মই।